কাইলৈ ৰঙৰ উৎসৱ হোলী অথবা ফাকুৱা প্ৰথমতে আটাইলৈ হোলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হোলীৰ সময়ত দেখিবলৈ পোৱা যায় যে একাংশ ব্যক্তিয়ে ৰাস্তাৰ বিভিন্ন জীৱ জন্তু যেনে কুকুৰ মেকুৰী গৰু ছাগলী আদিৰ গাত হোলী লগোৱা পৰিলক্ষিত হয়। এতিয়া আমি মানুহবোৰে হোলী খেলি উঠি আমি গা ধুই দিওঁ আৰু আমাৰ গাত লাগি থকা ৰংবোৰ ধুই দিলে গুচি যায়। কিন্তু ৰাস্তাৰ যিসমূহ কুকুৰ বা মেকুৰী সিহঁতেতো গা ধুব নোৱাৰে, গতিকে সিহঁতৰ গাত যিসমূহ ৰং দিয়া হয় সেই ৰংসমূহ সিহঁতৰ গাত লাগি থাকি দীৰ্ঘ সময়ত সিহঁতৰ ছালৰ বেমাৰ হোৱা পৰ্যন্ত পৰিলক্ষিত হয়। গতিকে এই ৰঙৰ উৎসৱ হোলীটো যাতে আমি কাৰোবাৰ বাবে বেৰঙি নকৰোঁ সেই কথাটো মনত ৰাখি কোনেও যাতে কালি আৰু পৰহিৰ দিনটোত ৰাস্তাৰ কুকুৰ মেকুৰীৰ গাত হোলী নলগাই সিহঁতৰ বাবে ৰঙৰ উৎসৱটোক বেৰঙি কৰি নিদিয়ে। গতিকে ধন্যবাদ এনেকুৱা ধৰণৰ ৰিলৰ বাবে আমাৰ এই মাধ্যম পেজখন ফ'ল' কৰি দিয়ক আৰু লগতে আমাৰ এই ৰিলটো ছেভ আৰু শ্বেয়াৰ কৰক।